নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ SK নেটৱৰ্ক এছামলৈ। আৰু মই এই ভিডিঅ'টিত কি বিষয়ে জনাবলৈ ওলাইছোঁ সেই বিষয়ে আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলটো চাই। এই ভিডিঅ'টিত জনাবলৈ ওলাইছোঁ কষ্টকৰ ঋতু বা বাধক বেদনা, ই এক নাৰীৰ সাংঘাতিক ৰোগ। এই বিষয়ে জনাবলৈ ওলাইছোঁ বন্ধুসকল। বেছি পলম নকৰোঁ, তেনেহ'লে আহক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ৰোগৰ লক্ষণৰ বিষয়ে জনাবলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকক এই ৰোগ হয় আপোনালোকৰ ঋতু হ'বলৈ কেইদিনমান থাকোঁতে তলপেটটো বিষ হয় আৰু চাপ হ'লে বিষ কম হয়। লগতে বিষত ৰোগীয়ে চটফটাই থাকে, ৰোগীৰ বমি বমি ভাৱ হয়, শৰীৰ দুৰ্বল হোৱা দেখা যায়, মানসিক অশান্তিয়ে দেখা দিয়ে, ৰাজহাড় বিষায়, বুকুত ধপধপনি বিষায়, কঁপালৰ বিষ হয়। এনেবোৰ বিভিন্ন সমস্যা হয় যাৰ বাবে মহিলাগৰাকী বহুত অশান্তিত ভোগে আৰু প্ৰত্যেক মাহে মাহে হোৱা যায়, কেতিয়াবা এমাহ এৰি এমাহ হয়। গতিকে এনে বিভিন্ন সমস্যা দেখা যায়। এই সমস্যাৰ পৰা বাচিবলৈ হ'লে কেইটামান বন ঔষধ কি খাব লাগে, কি কৰিব লাগে সেই বিষয়ে জনাবলৈ ওলাইছোঁ এই ভিডিঅ'টিত। গতিকে পলম নকৰি সেই বিষয়েও যাম আপোনালোকক। তাৰ আগতে আপুনি সাধাৰণ কি কাৰণত এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে ৰক্ত দূষিত হ'লে এই ৰোগ উৎপন্ন হয়। ভোক নালাগিলে, তাৰপাছত অত্যাধিক ভোজন কৰিলে, অত্যাধিক পৰিশ্ৰম কৰিলে, একেবাৰে পৰিশ্ৰম নকৰিলে, বিষযুক্ত দৰৱ খালে বা আপুনি বেছি পাৱাৰৰ যদি ঔষধ খাই থাকে, অত্যাধিক যদি আপুনি ঔষধ খায়, তেনেহ'লে এই ৰোগ বেছি হোৱা দেখা যায়। লগতে আপুনি যিকোনো জেকা বা অস্বাস্থ্যকৰ ঘৰত যদি বাস কৰে, কঁকালত খুব জোৰেৰে আপুনি কাপোৰ পিন্ধে ইত্যাদি কাৰণতো এই ৰোগ হয়। ইয়াৰ উপৰিও অপুষ্টিকৰ খাদ্য খালে, কোষ্ঠকাঠিন্য, বিভিন্ন আপোনাৰ শৌচ টান হোৱা ৰোগ হ'লে বা ইত্যাদি বিভিন্ন কাৰণত আপোনাৰ এনেকুৱা ধৰণৰ কষ্ট বা বিষ বেদনা হ'ব পাৰে। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব? যদি আপোনাৰ এনেকুৱা নহয় তথাপিও আপুনি এই উক্ত দৰৱ বা বন দৰৱ বা উপকৰণসমূহ আপুনি খাব পাৰে। খালে এনেধৰণৰ হোৱাৰ পৰা আপুনি দূৰত থাকিব। যদি আপুনি এনেকুৱা সমস্যাত ভুগি আছে, তেনেহ'লে এইবোৰ ব্যৱহাৰ কৰিলে এই সমস্যাৰ পৰা আপুনি ৰেহাই পাব। ইয়াৰ বাবে আপোনালোকে দুবৰি বনৰ আগ 5টা, ফুল 5পাহ আৰু আপোনালোকে জালুক পিহি খালী পেটত যদি 3 দিনমান খায়, এই সমস্যাৰ পৰা আপুনি বাচি থাকিব পাৰিব। তাৰ উপৰিও আপোনালোকে দুটা জালুক আৰু এখিলা পাণ যদি খুন্দি খায়, এই ৰোগৰ পৰা আপুনি মাহেকীয়া হোৱাৰ আগে আগে যদি খায় এনেকৈ, তেতিয়াহ'লে আপুনি এই ৰোগৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে দুবৰি বনৰ ৰস 100 মিলিলিটাৰমানকৈ পিঠাগুড়িৰ লগত লাড়ু কৰি যদি খাব পাৰে, তেনেহ'লে এই ৰোগৰ পৰা আপোনালোকে বাচিব পাৰিব। এনেদৰে দিনত দুবাৰকৈ একেৰাহে খালে 3 দিনমান খালে এই ৰোগৰ পৰা বাচিব পাৰিব। তাৰ উপৰিও আপোনালোকে ৰঙা জবা ফুলৰ যদি 8-10 পাহ পিহি তাৰ ৰসটো ভালদৰে খায়, তেনেহ'লেও আপোনালোকে এই ৰোগৰ পৰা বাচিব পাৰিব। যদি ভিডিঅ'টি চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।